মা, তোৰ সমান কোনো নাই। 9 মাহ 10 দিন দুখ ভাগৰ সহি মোক জনম দিলি, আৰু যে কিমান কষ্টেৰে হিয়াৰ আমুঠো কৰি ৰাখিছিলি মোক। মই যেতিয়া এই পৃথিৱীৰ আলহী হ'ম বুলি গম পাইছিলা, তুমি যে কিমান আনন্দেৰে লাখ বিলাস হৈছিলা চাগে। সেইদিনাৰ পৰাই মোৰ মাৰ প্ৰতিটো খোজত মোৰ উশাহো জড়িত হৈছিল। মা, তোমাক জানো মই টোপনি টামনি কৰিছিলোঁ নে? এনেকৈ দিনবোৰ বাঢ়ি গ'ল। মোৰ মাৰ খোজবোৰো গম্ভীৰ হ'ব হ'ল, উশাহবোৰো দীঘল দীঘলকৈ ল'ব ধৰিলে, আৰু ময়ো কিজানি মাৰ মুখখন চাবলৈ বাট চাই আছিলোঁ। এদিন হঠাতে মাৰ গাটো বেয়া হ'বলৈ ধৰিলে, আৰু ময়ো মাৰ মুখখন চাবলৈ আকুল হ'লোঁ। তাৰপিছত মা মোৰ প্ৰথম কান্দোন শুনি সকলোবোৰ দুখ ভাগৰ পাহৰি সেমেকা দুপাৰী উঠ হাঁহিৰে নিৰিবিল হ'ল, আৰু মোৰ মুখখন দেখি সুখৰ চকুলো সেমেকি ৰ'ল। ময়ো মাৰ বুকুৰ দলিচাত গৈ কিজানি সৰগৰ সুখ পাইছিলোঁ। এনেকৈ সময়